হেল্ল' এভৰিৱান, মই চুম্পি। আপোনালোক সকলোকে মোৰ চেনেলটোলৈ আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ। আকৌ আন এটি ভ্লগ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি আচলতে বহুত বেছি গৰম আৰু অকণমান কাহ হৈ আছে বাৰু, চৰ্দি হৈছে অলপমান। বৰ বেছি কাহ চৰ্দিটো বৰ বেছি হোৱা নাই, কাহটো হৈছে বাৰু। আৰু দুপৰীয়া এতিয়া 2টা বাজিলে লাঞ্চৰ কাৰণে বেলেগ বিশেষ একো নবনাওঁ। 5টা অলপ আছে, তাকে অকণমান বনাম বুলি ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰিম। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাব। একেবাৰে শেষত যদি চাই ভাল লাগে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু জোনাক শুই আছে, সেইকাৰণে নহ'লেতো কাম কৰিবলৈ তেনেকৈ সুবিধা নাপাওঁৱেই। আৰু গৰমো বহুত বেছি। মাহঁতি ফালে গছ তলত বাহিৰত বহি আছেগৈ। ধনে চাগে গা ধুইছে নেকি এতিয়া। সেয়াই আৰু ভিডিঅ'টো ভাবিলোঁ এনেকৈ ভ্লগ এটা আৰম্ভ কৰোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাব, জনাব কমেণ্টত কেনেকুৱা লাগিলে। বলক মই তেতিয়াহ'লে গেছটো অন কৰি এটা চচপেনতে অলপমান পানী দি এইটো উঠাই দিম। অকণমান পানীখিনি গৰম হ'বলৈ দিম। আৰু চচপেনটো আমি চাহ বনাওঁ যিহেতু পানীবোৰ আইৰণ আছে, সেই গতিকে অলপমান ক'লা দাগ ৰৈ গৈছে আৰু তলত। সেয়াই পানীখিনি অলপমান গৰম হ'বলৈ দিম এতিয়া। এয়া চাওঁ, এটা বাতিতে মই অলপমান পাস্তা উলিয়াই লৈছোঁ। এবাটি জোখাৰে, আমাৰ মানুহকেইটাৰ জোখাৰে লৈছোঁ আৰু অলপমান সৰহকৈ লৈছোঁ যিহেতু কেইবাটাও মানুহ আছোঁ। আৰু পানীখিনি অকণমান গৰম হৈ গ'ল। এইফালে পাস্তাখিনিতো অকণমান টান থাকে। এতিয়া মই পাস্তাখিনি 10-15 মিনিটমান ভালদৰে নিসিজালৈকে বইল কৰি ল'ম। আৰু এইখিনিতে এটা কথা কওঁ, ভালদৰে যেতিয়ালৈকে সিজিব তেতিয়া খাবলৈ বস্তুটো ছফ্ট হয় পাস্তাটো, তেতিয়া ভাল লাগে আৰু বেছিকৈ খাই। চাই থৈ বাৰু কেনেকৈ বনাম মই দেখাই যাম সকলোবোৰ আপোনালোকক। আৰু এতিয়া হেতাখনে অকণমান লৰাই দিম, মাজে মাজে লৰাই থাকিব লাগিব যিহেতু, নহ'লে তলত লাগি যায় বস্তু। এতিয়া পাস্তাখিনি বইল হোৱালৈকে মই 4টা পিঁয়াজ, 1টা নহৰু আৰু 2 টুকুৰা আদা লৈছোঁ। এইখিনি ভালদৰে ধুই এতিয়া সৰু সৰুকৈ কাটি ল'ম। আৰু এইফালে চাওক, পাস্তাখিনি পূৰা ভালদৰে উতলি আছে। এতিয়া এনেকৈ উতলি পূৰা ভালদৰে সিজি যাবগৈ লাগিব। মই কৈছোঁৱে ভালদৰে সিজিব লাগিব, তেতিয়াহে বস্তুটো ছফ্ট হৈ খাবলৈ ভাল লাগে। আৰু কোমল হয়। যেতিয়া টান হ'ব তেতিয়া অলপমান টেষ্টটো তাৰ বেলেগ এটা টেষ্ট আহে। আচলতে খাবলৈ একদম ভাল নালাগে। যেতিয়া কোমল হ'ব বস্তুটো, যেতিয়া একেবাৰে ছফ্ট হৈ যাব বিৰাট ভাল লাগে। আপোনালোকে টেষ্ট কৰি চাব পাৰে কোনোবাই যদি খোৱা নাই। আৰু এতিয়া হেতাখনে লৰাই থাকিব লাগিব যিহেতু এইটো বইল কৰি থাকোঁতে কোমল হৈ যায়, তেতিয়া বস্তুটো তলত লাগি যাবলৈ ধৰে, সেইকাৰণে লৰাই থাকিলে ভাল। এয়া মোৰ চচপেনত বইল কৰা পাস্তা বইল হৈ গৈছে অলৰেডি। আৰু এতিয়া মই হেতাখনেৰে এনেকৈ লৰাই দিছোঁ অকণমান। দেখিছে ফেন উঠি আহিছে পূৰা। বইল হোৱাৰ লগে লগে ভালদৰে সিজি গৈছে। কাহটো আহি গৈছে মোৰ, যিহেতু অলপ কাহ হৈ আছে। চৰ্দি ইমান হোৱা নাই বাৰু, কাহটো বেছিকৈ হৈছে। আৰু এতিয়া হেতাখনে অকণমান এনেকৈ দেখাইছোঁ। চাওক, মই কৈছোঁৱে 15 মিনিটমান ভালদৰে বইল কৰিব লাগিব। যেতিয়া ভালদৰে সিজি যায়, চামুচখনে লাগি আহিব। আৰু এখন কটাৰী লৈ আপোনালোকে কাটি চাব পাৰে, চুই ব্লেড লৈ পিনে, তেতিয়া কাটি যাব যিহেতু, তেতিয়া ভালদৰে সিজি যায়। তেতিয়া খাবলৈ বস্তুটো ছফ্ট হয়, খাই ভাল লাগে। আৰু এতিয়া এটা বাট লগা খৰাহিতে এইখিনি উলিয়াই দিম। উলিয়াই পিনি 5 মিনিটমান ৰাখি থ'ম, যাতে পানীটো তললৈ ভালদৰে গুচি যায় আৰু তাত পানী ৰৈ নাযায়। পানী ৰৈ গ'লে যিহেতু খাবলৈ বেয়া লাগিব। আৰু সেয়াই আৰু চাই থাকিব বাৰু কেনেকৈ বনাম, দেখাই যাম বাৰু সকলোবোৰ। কাহটো ঘনে ঘনে আহি গৈছে মোৰ। এখন কেৰাহীতে বনাবলৈ লৈছোঁ। কেৰাহীত অলৰেডি তেল দিয়া হৈ গ'ল। এইখিনিতে কথা এটা কওঁ বুলি ভাবিছোঁ। আপোনালোকে বাটাৰ নাইবা ঘি নহ'লে বা ৰিফাইনতো বনাব পাৰে।
তেল গৰম হ'বই আৰু এতিয়া মই দি দিম এতিয়া কাটি লোৱা পিঁয়াজখিনি অকণমান ভাজি লোৱাৰ পিছতে পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম। তাৰপিছতে দিম অকণমান কাটি লোৱা নহৰু মই বাকলিৰ সৈতে দি দিলোঁ। ভালদৰে ধুই মোৰ বাকলি গুচাবলৈ ধৈৰ্য নাই, গৰম বহুত বেছি, সেইকাৰণে সেনেকৈ কাটি ল'লোঁ আৰু দি দিম আদা কাটি লোৱা আৰু দিম অকণমান চব্জি মছলা। আপোনালোকে বেলেগ মছলাও ব্যৱহাৰ কৰিব পাৰে। দিম অকণমান ৰেড চিলি আৰু দিম হালধি পাউডাৰ আৰু তাৰ অকণমান ভাজি লোৱা ঠিক পিছতে মই দি দিম পাস্তাখিনি 15 মিনিটমান ভালদৰে ভাজিব লাগিব। আপোনালোকে গ্ৰেভিৰ দৰে কৰিব পাৰে, মই গ্ৰেভিৰ দৰে নকৰোঁগৈ আৰু যাতে মুখত যাতে কোমল ভাৱটো ৰৈ যায় তেনেকুৱা হোৱালৈকে ভাজিবগৈ লাগিব। একেবাৰে ড্ৰাইকৈ বনাম মই। আপোনালোকে ভেজ ব্যৱহাৰ কৰিব পাৰে, দাংবডি, আলু, বিলাহী নাইবা কেঁচা জলকীয়া ব্যৱহাৰ কৰিব পাৰে। কেঁচা জলকীয়া যিহেতু মোৰ ওচৰত নাই, সেইটো কাৰণে মই এতিয়া ৰং গুড়ি ব্যৱহাৰ কৰিছোঁ। সিমানেই আৰু, চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া মই ভাজিম 15 মিনিটমান ভালদৰে ভাজিব লাগিব কৈছোঁ, ভালদৰে নহ'লে খাবলৈ বেয়া লাগিব আৰু এইটো বস্তু যিহেতু একেবাৰে ড্ৰাই নিচিনা, অকণমান জ্বলা হ'লেহে খাই ভাল লাগে। মই এতিয়া ভাজি ল'ম, চাব লাগিব পিছত টেষ্ট কৰি, যদি জ্বলাটো কম পাওঁ তেতিয়া আকৌ অকণমান দি দিম। সেয়াই, হাঁহবোৰে বৰ চিঞৰি আছে। মোৰ পাস্তা বনোৱা ৰেডি হৈ গৈছে আৰু এনেকৈ হেতাখনে অলপমান লৰাই দিছোঁ, তলত লাগি ধৰা নাই একেবাৰে। মই কৈছোঁ আপোনালোকে বেলেগ ভেজ ব্যৱহাৰ কৰিব পাৰে, মই ব্যৱহাৰ কৰা নাই। যিহেতু গ্ৰেভি টাইপৰ বনাব পাৰে, মই গ্ৰেভি কৰাগৈ নাই। আমাৰ যিহেতু সকলোৰে কাহ হৈ আছে, সেইকাৰণে একেবাৰে ড্ৰাইকৈ বনালোঁ আৰু মই অকণমান টেষ্ট কৰি চালোঁ, জোনাকৰ কাৰণে অকণমান কাঢ়ি ল'লোঁ, অকণমান টেষ্ট কৰি চালোঁ, বেছি জ্বলা হোৱা নাই, সেইকাৰণে অকণমান আকৌ ৰেড চিলি দি লৈছোঁ। আপোনালোকে নিদিবও পাৰে, নহ'লে বা কেঁচা জলকীয়া ব্যৱহাৰ কৰিব পাৰে, তেতিয়াও খাই বহুত বেছি ভাল লাগে। আৰু যিহেতু এইটো বস্তু একেবাৰে ড্ৰাই, সেইকাৰণে অকণমান জ্বলা হ'লেই খাই ভাল লাগে। আৰু সেয়াই আৰু এতিয়া ৰেডি হৈ যাব। মই একেবাৰে ভাগ কৰি দিম, এতিয়া খাব পৰা হ'বগৈ, প্লেটত ভাগ কৰি দিম। মাহঁত চাগে সৌফালে গছতলত বহি আছে, গৰম বহুত বেছি, খাবলৈ ৰৈ আছে, মোক কৈছে কিবা এটা বনোৱা, দুপৰীয়া হৈছে, খাওঁ লাগিছে কিবা এটা। আৰু আজি লাঞ্চৰ কাৰণে বেলেগ একো বস্তু নাখাওঁৱেই আৰু, বেলেগ এয়াই খাই ৰৈ যাম আৰু গধূলিলৈকে। সেয়াই, ধন ক'ত গ'ল জানো। এতিয়া মই এনেকৈ এটা বাতিতে ভাগ কৰি দিলোঁ। মা দেউতা আৰু ধন আৰু বেটাৰ কাৰণে এক্সট্ৰাকৈ আগতে কাঢ়ি থৈছিলোঁ। এইফালে আমাৰ মিষ্টাৰ খান আহি পাইছে আৰু মোৰ মাতটো একেবাৰে বহি গৈছে, চৰ্দি অৱস্থা বেয়া। মই শুই আছোঁ, এতিয়া খাইছে যিহেতু ভিডিঅ'টো কৰি দিছোঁ, কেনেকুৱা লাগিলে কমেণ্টটো আগবঢ়াই দিয়ক আৰু ন। মাহঁতে কিন্তু বহুত ভাল লাগিলে বুলি ক'লে বাৰু। চাওঁ প্লেটখন দেখাই দিয়ক অকণমান। এয়া আমি বাতিত খালোঁ, এওঁলে প্লেটত আছিলেই আৰু এতিয়া খাই আছে বৰ্তমান। এইফালে আমাৰ মায়ে নামঘৰলৈ যাবলৈ ওলাইছে দেই, হাতত চাউল লৈ লৈছে। ভাদ মাহৰ শেষ, আজি নহয় বাৰু, আছে দুদিনমান, বিশ্বকৰ্মাৰ পিছতহে হ'বগৈ, ওলাইছে যাবলৈ। পাস্তা খাই কেনেকুৱা লাগিলে কৈ দিয়ক। পাস্তা খাই কেনেকুৱা লাগিলে কৈ দিয়ক। মজা লাগিলে, আপোনালোকেও খাব, ভাল পাব খাই। পিছফালে ধোঁৱাই আছে কিবা এটা। দানা বনাইছোঁ হাঁহলৈ। এইফালে আমাৰ হাঁহ আছে দুটামান, দেখাই দিম দেই। এইটো পুখুৰীটো অকণমান সৰুকৈ পুখুৰীতে আছে আৰু সিহঁতে ইয়াতে ৰ'ব, ইয়াতে দানা খাই মেলি সেইফালে পুখুৰীটোত পানী খাবলৈ বৰ সুবিধা। সেয়া এই ধন গা ধুই আহিলে, ধনে পাস্তা খালি, কেনেকুৱা লাগিলে ধন? মজা লাগিলে। বেটা সৰু আহি থৈছে, IBCখন কেনেকৈ পেলাই থৈছে, পঢ়ে আৰু য'ত ত'ত পেলাই থৈ দিয়ে।
সি মুখখন লুকুৱাই দিছে যা এইফালে আমাৰ আলহীয়ে খাবলৈ বহিছে দেই চিম্পুলকৈ কিবা কিবি বনাই মেলি দিয়া হ'ল আৰু আজি ন নিউয়ৰ্কত আছে নিউয়ৰ্ক এই আলহী লেজাৰে নামটো কি কৈ দিয়া নামটো ৰূপম বৰা খাওঁ তেতিয়া পিছত খাবা এতিয়া খাই লোৱা বাৰু খাওঁ নাপায় এইফালে আমাৰ মিষ্টাৰ এয়া আমাৰ কচু দাদা বহুতে চিনি পায় ন ভিডিঅ'টো বহুত বেছি দীঘল নকৰোঁ ইমানেই আছিল জনাব কেনেকুৱা লাগিলে কমেণ্টত আৰু গৰম যিহেতু বহুত বেছি ভিডিঅ'টো আৰু বহুত বেছি দীঘল নকৰোঁ বুলি ভাবিছোঁ ইমানেই আছিল আকৌ নেক্সট ভিডিঅ' এটা লগ পাম আজিলৈ আহোঁ ধন্যবাদ